সকলোৱে জানো যেতিয়া 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে কেন্দ্ৰত ঘোষিত হৈছিল সেই সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিছিল যিবিলাক ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা আছে সেই ৰাজ্যবিলাকত প্ৰযোজ্য নহয়। দুৰ্ভাগ্যজনকভাৱে আমাৰ অসমে পাব পৰা ইনাৰলেণ্ড পাৰ্মিটৰ যি সাংবিধানিক আমাৰ ন্যায্যতা সেই ন্যায্যতা কৰ্তন কৰি মণিপুৰক সেই দিনটোতে দিয়া হৈছিল। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আমি আবেদন কৰিছোঁ। ৰাজপথৰ আমাৰ যি আন্দোলন সেই আন্দোলন আমাৰ অব্যাহত আছে। মুঠৰ ওপৰত আমি অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে বহিৰাজ্য আৰু ৰাষ্ট্ৰৰ পৰা অহা প্ৰব্ৰজন আৰু আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ হাতত ভূমিকা আদি কৰি যি ৰাজনৈতিক ক্ষমতা সেই ক্ষমতা যাতে আমাৰ থলুৱা মানুহৰ হাতত থাকে, ভূমিপুত্ৰৰ হাতত থাকে। এই যি ন্যায্যতা আন্তঃৰাজ্যিক পাৰপত্ৰৰ জৰিয়তে আমি তেনেধৰণে আমাৰ যি প্ৰভুত্ব সেই প্ৰভুত্ব থকাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰোঁ। আৰু এই যিটো আমাৰ সংগ্ৰাম সেই সংগ্ৰামকে অধিক শক্তিশালী কৰিবৰ কাৰণে এনেধৰণে আজিৰ এই যি জোনাই অধিৱেশন সেই জোনাই অধিৱেশনে সিদ্ধান্ত গ্ৰহণ কৰিছে। 20 সংখ্যক যি দ্বিবাৰ্ষিক জোনাই অধিৱেশন এই পতাকাথলীত উপস্থিত জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, উপদেষ্টা মণ্ডলী, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাংস্কৃতিক সম্পাদক দেৱজিৎ দাস ডাঙৰীয়া প্ৰমুখ্যে, উদযাপন সমিতিৰ শ্ৰদ্ধাৰ সভাপতি প্ৰতাপ চন্দ্ৰ পাৱা ছাৰ, মুখ্য উপদেষ্টা ডক্টৰ সুকলতা ফুকন গগৈ বাইদেউ, সাধাৰণ সম্পাদক ভাতৃপ্ৰতিম নীল গগৈ ডাঙৰীয়া, আটাইকে আমি যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই অঞ্চলত জন্ম হোৱা আজি সুদীৰ্ঘ 15টা বছৰ জোনাই আঞ্চলিক সমিতিৰ পৰা আমি প্ৰতিনিধিত্ব কৰিছিলোঁ। আজি জিলাখনৰ সভাপতিৰ দায়িত্ব অলংকৃত কৰি আছোঁ। সেই তেতিয়াই এটা সপোন দেখিছিলোঁ। আমি যেতিয়াই বিভিন্ন আমাৰ অধিৱেশনবিলাকলৈ গৈছিলোঁ, কেন্দ্ৰীয় সমিতিৰ অধিৱেশনলৈ গৈছোঁ, জিলা সমিতিৰ অধিৱেশনলৈ গৈছিলোঁ, আমি যেতিয়া তৃণমূল পৰ্যায়ৰ কৰ্মী আছিলোঁ তেতিয়াই আমি এটা আশা ৰাখিছিলোঁ জোনাই অঞ্চলত এখন অধিৱেশন কেনেবাকৈ পাতিব পৰা যায় নেকি। আৰু বৰ্তমান সেই চিন্তাটোকেই এই জোনাই আঞ্চলিকৰ সভাপতি খগেন ডেকা আৰু ৰত্নেশ্বৰ মিৰিয়ে একেটা সপোনেই দেখি আছিলে যে আমি ধৰিবই পৰা নাছিলোঁ। তেখেতসকলে আমাক যেতিয়া অৱগত কৰিছিলে যে অধিৱেশন এখন পাতিব পৰা যায় নেকি, তেতিয়াও আমি ভয় দিছিলোঁ। আজি সমগ্ৰ ধেমাজিবাসী জোনাইবাসী ৰাইজৰ ত্যাগৰ ফচল বুলি ক'ব লাগিব। এই প্ৰতিকূল বতৰক নেওচিও সমগ্ৰ জোনাইবাসী ধেমাজিবাসী ৰাইজ হাতে হাত ধৰি ওলাই আহিছে যে যুৱ ছাত্ৰ পৰিষদৰ এই অধিৱেশনখন সফল কৰাৰ স্বাৰ্থত আমি এই আপাহতে প্ৰত্যেকজন ধেমাজিবাসী জোনাইবাসী ৰাইজক আমি ভক্তি ভৰা সেৱা জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। যুৱ ছাত্ৰ পৰিষদৰ এই জয়যাত্ৰা যাতে অব্যাহত ৰখাত আপোনালোকে নিশ্চিতভাৱে সহায় সহযোগিতা সদায় আগবঢ়াই আহিছে। আমাক বিভিন্নজনে কৈছে এইখন নিশ্চিতভাৱে এখন ব্যয়বহুল অধিৱেশন, এই বাৰিষা কালি আপোনালোকে ক'ত পইচা পাইছে। আমি কৈছোঁ 1978 চনতে আমাৰ যি দাবী আছিলে অসমত পূৰ্ণ স্বায়ত্ব এখন আন্তঃৰাজ্যিক পাৰপত্ৰ দি নাগৰিকত্বৰ ব্যৱস্থা, এই ব্যৱস্থাবিলাকৰ আচলতে গুৰুত্বতাটো ক্ৰমান্বয়ে মানুহে বুজি উঠিছে। আৰু বুজি উঠিছে কাৰণে আমাক কোনোবাই 5 টকা দিছে, কোনোবাই চাউল 1 কুইণ্টেল দিছে। সেই তেনেধৰণে আমি আজি আগবাঢ়িছোঁ। বিভিন্ন সময়ত চৰকাৰী পক্ষই কৈ থাকে যে ডনেশ্যন উঠোৱা বন্ধ, ইয়াত আন্তৰিকতাৰে মানুহে ফিল্ডত আহি আমাক টকা দিছে। গতিকে এইখন চৰকাৰৰ কথা আমি কৈ ভাগৰি গৈছোঁ, য'ত 3টা লাইন কলমৰ এটা কবিতাৰ বাবে এজনী 19 বছৰীয়া ছোৱালীক জেলত থৈ দিছে। তেওঁ জেলত পৰীক্ষা দিবলগীয়া হৈছে, এগৰাকী মেধাৱী ছাত্ৰী। যি সময়ত এজন কেবিনেট মন্ত্ৰীয়ে আলফাৰ ওচৰত মুকলিভাৱে ক্ষমা খুজিব পাৰে, সেই সময়ত কিন্তু এই চৰকাৰখন শুই থাকে। খেলুক দেখি ৰন্ধা বঢ়া আৰু খেলুক দেখি দুৱাৰ মৰাৰ যি চৰিত্ৰ এই চৰকাৰখনে কিন্তু প্ৰতিপন্ন কৰিছে। যি সময়ত জাতি মাতি ভেটিৰ চৰকাৰ গঢ়িছোঁ বুলি ক'বলৈ গৈছিলে, কিন্তু তেওঁলোকে এতিয়া কেৱল বনিয়াৰ স্বাৰ্থত কাম কৰে, মূল্য বৃদ্ধিৰ ৰাম টাঙন। গতিকে বৰ প্ৰখৰ ৰ'দ এই মুহূৰ্তত সকলো ইয়াত ৰখি থকাটো নিশ্চিতভাৱে
সম্ভৱ নহয়। তথাপিও আমি আশা ৰাখিছোঁ এই আৰম্ভণি শেষলৈকে প্ৰত্যেকে যাতে আমি একেলগে একত্ৰিত হৈ ইজনে সিজনৰ হাতত ধৰি এই অধিৱেশনখন যাতে এখন ঐতিহাসিক অধিৱেশন কৰিব পাৰে, এখন যাতে ইতিহাসৰ পাতত যুৱ ছাত্ৰ পৰিষদৰ ইতিহাসৰ পাতত যাতে থাকি যায়, তাৰ বাবে সকলোৱে আমি একত্ৰিত হ'ব লাগিব, সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব। আৰু এই অঞ্চলৰ যিহেতু আমি জোনাই অঞ্চলত এই অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ, যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰিছে, গতিকে আমাৰ ইয়াত একমাত্ৰ যি বৰ্ষা প্ৰবাৰণ্য, ইয়াক আমি আচলতে আধাৰ হিচাপে লৈছোঁ। এইকাৰণে আমি আধাৰ হিচাপে লৈছোঁ। বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰিছোঁ, বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে যে প্ৰবাদ ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিব লাগে। হয়, এটা সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি পেলাই ইয়াত কৈ গৈছিলে, কিন্তু এইবিলাক চব ফুটুকাৰ ফেন। গতিকে আমি এই অধিৱেশনৰ থলীৰ পৰা আমি কৈছোঁ এটা বাৰ্তা দিব লাগিব, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰবাদ প্ৰতিষ্ঠা কৰিব লাগিব। যিহেতু আমাৰ প্ৰতিনিধি সভাত এই বিষয়ে নিশ্চিতভাৱে আলোচনা হ'ব, মুকলি সভাত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ মুকলি সভাত উপস্থিত থাকিব। গতিকে এই বিষয়সমূহ যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি জিলিকাব পাৰোঁ, তাৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ। কেৱল অধিৱেশনখন পাতি আমি এখন ৰংগমঞ্চ তৈয়াৰ কৰিব বিচৰা নাই। গতিকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ, আশা ৰাখিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আটাইৰে এই অধিৱেশনখন সফল কৰাৰ স্বাৰ্থত আপোনালোক হাতোজান দি ওলাই আহিব লাগিব। গতিকে এইখিনিয়ে কৈছোঁ, পৰৱৰ্তী সময়ত নিশ্চিতভাৱে কম। এতিয়া আপোনালোকৰ শুনাৰো ধৈৰ্য নিশ্চিতভাৱে নাথাকিব, ইমান গৰম। তাৰপিছতো যে ৰৈ আছে এয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতি থকা মৰম আৰু স্নেহ। গতিকে আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰি এই অধিৱেশনখনৰ সফলতা কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এইখিনিকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। শ্ৰমিক পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল, যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ অন্তৰ্গত গোগামুখ, বৰদলনি, জামুগুৰি পাঁচআলি, ধেমাজি সদৰ, জাতীয় মহিলা পৰিষদ ধেমাজি জিলা সমিতি, জাতীয় শ্ৰমিক পৰিষদ ধেমাজি জিলা সমিতি, চিচিৰ বৰগাঁও, চিলাপথাৰ, চিমেণ্ট চাপৰি, জোনাই পৰা প্ৰতিনিধিত্ব কৰা মোৰ সংগ্ৰামী সহযোগীসকল, সকলোলৈকে আমি তথা জোনাইবাসী ৰাইজ, সকলোলৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। 1978 চনৰ 12 মাৰ্চ তাৰিখে প্ৰতিষ্ঠা লাভ কৰা যুৱ ছাত্ৰ পৰিষদৰ সেই সময়ৰ পৰা যিসকল অগ্ৰজে অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেইসকল ব্যক্তি আজি এই পবিত্ৰ ক্ষণত শ্ৰদ্ধা কৰিছোঁ। আশা ৰাখিম তেখেতসকল য'তেই নাথাকক আমাক আশীৰ্বাদ দিয়ক, যাতে আমি সংগ্ৰামখন আমি ভালদৰে আগুৱাই নিব পাৰোঁ। আমি শ্ৰদ্ধাৰে সৰুলৈ বিচাৰিছোঁ 2013 চনত ধেমাজি জিলা সমিতিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ জোনাই আঞ্চলিক সমিতি প্ৰতিনিধিত্ব কৰি ঘূৰি আহোঁতে দুৰ্ঘটনা হৈ নিহত হোৱা জাতীয় মহিলা পৰিষদৰ জ্যোৎস্না বসুমতাৰী আৰু জোনাই আঞ্চলিক সমিতিৰ সেই সময়ৰ উপ সভাপতি ঋতুৰাজ বৰুৱাক আমি শ্ৰদ্ধাৰে কৰিব বিচাৰিছোঁ। আমি শ্ৰদ্ধাৰে কৰিব বিচাৰিছোঁ 2021 চনৰ 13 ফেব্ৰুৱাৰী, 2021 চনৰ 26 আগষ্টত চিলাপথাৰ আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি অনুপম বৰুৱা আৰু উপ সভাপতি কমল কৃষ্ণ দাসে কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘৰলৈ ঘূৰি যোৱা অৱস্থাত দুৰ্ঘটনা পতিত হৈ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সেয়েহে আমি তেখেতসকলৰ পৰা আজি পবিত্ৰ মজৰ পৰা শ্ৰদ্ধাৰে কৰিছোঁ। এই সংগ্ৰামী সতীৰ্থসকল, আজি এই যুৱ ছাত্ৰ পৰিষদৰ যি 20খন ব্যক্তিবাসী অধিৱেশন আমি আপোনালোকৰ সহায় সহযোগত এখন সুন্দৰ আৰু সফল অধিৱেশন অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। এখন তেতিয়াহে সফল হ'ব যেতিয়া আপোনালোকে সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই প্ৰতিটো কাৰ্যসূচী সমাপন কৰাৰ ক্ষেত্ৰত আপোনালোকে সহযোগিতা আগবঢ়াব। বিশেষ নকওঁ, আমাক এই দায়িত্ব দিয়াৰ বাবে উদযাপন সমিতিসমূহ বিষয়ববীয়া তথা জিলা সমিতিসমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জনাই মোৰ সংগঠনৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।